নমস্কাৰ বান্ধৱীসকল, মই আজি আপোনালোকক চাদৰৰ পটি কেনেকৈ লগাই দেখুৱাবলৈ ওলাইছোঁ। চাদৰৰ পটি লগাবলৈ প্ৰথমে এই ছাইডকেইটা চিলাই ল'ব লাগিব। এই ছাইডকেইটা চিলাব চবেই জানে, সেইকাৰণে মই এইটো দেখুওৱা নাই। এই প্ৰথমতে আমি 6টা পটি থাকে চাদৰৰ, তিনিটাকৈ এনেকৈ পটিকেইটা এনেকৈ উল্টা ছাইডে আৰু চিধা ছাইডটো মাজলৈ থাকিব, এনেকৈ পটিকেইটা জইন কৰি ল'ম। গোটেইকেইটা জইন কৰি ল'ম। তিনিটা 6টা, যিহেতু এটা ফালে 3টাকৈ লাগিব, জইন কৰি ল'ম। জইন কৰি লৈ প্ৰথমে আমি এনেকৈ এইখিনিৰ পৰা আৰম্ভ কৰিম। প্ৰথমে আমি ছাইডটো মাৰি ল'ম। প্ৰথমে মাজৰটো মাৰিব নোৱাৰি, এনেকৈ ছাইডটো মাৰি ল'ম। প্ৰথমে এনেকৈ আমি সমানকৈ ছাইডটো মাৰি ল'ম। এতিয়া চাওকচোন, মোৰ চাদৰখনৰ ছাইডটো চিলাই কমপ্লিট হ'ল। মই অকণমান জেগা ৰাখি থৈছোঁ, কাৰণ এইকণ মুটুকাব লাগিব। এনেকৈ মই মুটুকাই ল'ম। এনেকৈ এইটো ছাইড মুটুকাই ল'ম আৰু এইটো ছাইডো এনেকৈ মুটুকাই ল'ম। মোৰ চাদৰৰ পটি লগোৱা মই আগতে মেচিন চিলাই নাজানিছিলোঁৱেই। মই নতুনকৈ মেচিন লৈছোঁ আৰু মই মেচিন লৈ নিজে শিকিছোঁ। কেতিয়াবা যদি ভিডিঅ' বনাওঁতে বা আপোনালোকে দেখে যদি মানে মোৰ চিলাইটো ভুল হৈছে, তেনেহ'লে আপোনালোকে শুধৰাই দিব নিজৰ বুলি। এতিয়া মই ছাইডটো কমপ্লিট হ'ল। এতিয়া মই এইটো ছাইড লগাম। এইটো ছাইড লগাবলৈ মই সদায় চাদৰখন ভিতৰ ফালে লওঁ, এইটো ফালে। আপোনালোকে যদি কোনোবাই বাহিৰ ফালে লৈ চিলাই মোক জনাবচোন। মই এনেকৈ ভিতৰ ছাইডে লৈ পেলাই চিলাওঁ, কিয়নো মই এবাৰ বাহিৰ ফালে লৈ চিলাইছিলোঁ। বাহিৰ ফালে লৈ চিলাওঁতে মোৰ পটিটো বেকা বেকি হৈছিলে, সেইটো কাৰণে আকৌ খুলিব লগা হৈছিল। যিহেতু মই নতুন, সেইটো কাৰণে এবাৰ মই খুলি পেলাই আকৌ ভিতৰৰ ফালে লৈ মাৰি চালোঁ। ভিতৰৰ ফালে লৈ মাৰি চাওঁতে মোৰ তেতিয়া পটিটো বেকা বেকি হোৱা নাই। সেইটো কাৰণে মই সেইবাৰ পৰা ভিতৰৰ ফালে মাৰোঁ। ভিতৰৰ ফালে এনেকৈ চাদৰখন সোমোৱাই লওঁ, সেইটো ছাইডে মাৰোঁ। এতিয়া চাওকচোন, এইটো ছাইড মই কেনেকৈ চিলাম। এইটো এনেকৈ মই গোটেই চিলনিটো মাৰি ল'ম। আপোনালোকে চাই থাকক। এয়া চাওকচোন, মই এনেকৈ চাদৰখন মাজলৈ লৈ চিলাই লৈ আছোঁ। এনেকৈ মোৰ পটিটো চিলাই কমপ্লিট হ'ব এতিয়া। চাওকচোন, কমপ্লিট হৈ যাব এতিয়া। কমপ্লিট হৈ গ'ল। জইনটো মাৰি দিম মই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু এটা কমেণ্ট কৰিবচোন, জনাসকলে যে মোৰ পটিটো লগোৱা হৈছেনে নাই। এবাৰ কমেণ্ট কৰিব। যদি হোৱা নাই লগোৱা, সেইটোও ক'ব, মই বেয়া নাপাওঁ।
এতিয়া মোৰ হৈ গ'ল পটি লগোৱা। এতিয়া চাওকচোন মোৰ পটিটো কমপ্লিট হৈ গ'ল। এয়া লগাই, যিহেতু পলিপাটৰ কাপোৰ বহুত পিছল হয়, তথাপিও মই চেষ্টা কৰিছোঁ লগাবলৈ। ভাল হৈছেনে নাই ক'বচোন দেই। নমস্কাৰ, আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ।